Hello everyone, Rijumoni Kitchen and Blog channel পৰা মই ৰিজুমনি আপোনালোক সকলোকে জনাইছো স্বাগতম। আশা কৰিছো সকলো ভালে কুশলে আছে আৰু মই বৰ্তমান ভালে আছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা ইউনিক ৰেচিপি মানে নতুন ৰেচিপি। মই আজি বনাম পালেং শাকৰ সৈতে চিকেন। হয়তো আপোনালোকে খোৱা নাই এনেকৈ, যি সকলে খাইছে তেওঁলোকে বাৰু জনাব কোনবা যদি খাইছে এনেকৈ, আৰু যি সকলে খোৱা নাই মোৰ ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। বহুত বেছি ভাল লাগে খাই আৰু বহুত বেছি ভাল লাগে আৰু টেস্টি হয় যদিও আৰু উপকাৰিতাও আছে ইয়াৰ, যেহেতু শাক আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰিতা আছে শাকৰ। এয়াই মই চিকেনৰ সৈতে বনাইছো, চিকেনৰ সৈতে পালেং শাক বনাইছো। কেনেকৈ বনাও কি কৰো সকলোখিনি আপোনালোকক দেখুৱাই যাম, জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলো। বৰকচোন তেন্তে এতিয়া আমি ৰেচিপিৰ মাজলৈ আগবাঢ়ি যাওঁ। যেহেতু আজি পালেং শাকৰ সৈতে চিকেন বনাম, তাৰ বাবে আমাক মেইনলি লাগিব পালেং শাক। মই পালেং শাক লৈ লৈছোঁ এমুঠি আৰু চিকেন লৈছোঁ মই এবাটি, মানে 250 গ্ৰাম, 1 পোৱা, আৰু এয়া মচুৰ দালি লৈছোঁ এবাটি, ধুই পেলাই লৈছোঁ মই ধুনীয়াকৈ। এতিয়া কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই যাম, জনাই যাম কি বস্তু এড কৰোঁ। বৰ বেছি বস্তুৰ প্ৰয়োজন নাই বাৰু, আৰু হয়তো এনেকৈ চাগে খোৱা নাই আপোনালোকে। যদি খোৱা নাই এবাৰ খাই চাব, যিহেতু এতিয়া শাকৰ ছিজন হয়, সকলোবোৰ শাকে এতিয়া এভেইলেবল হয় বজাৰত। আৰু মানে এটা ধৰণে বা 2-3টা আইটেমত খাই অলপ খাব মন নোযোৱা হৈ যায় শাকবোৰ, কিন্তু শাক যিহেতু আমি খাব লাগে, হেল্থি হয়। এনেকৈ যদি অলপ বেলেগ ধৰণে খোৱা যায় তেনেহ'লে খাই বহুত বেছি ভাল লাগে। আৰু মই এনেকৈ বনাওঁ মাজে মাজে, ভাবিলোঁ আজি বনাওঁ যেতিয়া আজিও আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ। বলক তেন্তে এতিয়া আমি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। মই যিহেতু পালেং শাক 1 মুঠি লৈছোঁ, আপোনালোকে যিমানখিনি বনাব বিচাৰে সিমানখিনি ল'ব পাৰে, মানে চিকেনৰ জোখেৰে। মই এতিয়া পালেং শাকখিনি কাটি ল'ম, একদম মিহিকৈ নাকাটো, আপোনালোকক দেখুৱাম। মই পালেং শাকখিনি বৰ বেছি মিহিকৈ নাকাটো, এনেকৈ লৈ লৈছোঁ। মই এনেকৈ কাটিম, মানে 4 টুকুৰামান কৰি দিছোঁ আৰু এনেকুৱাকৈ, মানে মিহি নকৰোঁ মই। আমি যেনেকৈ শাক ভাজোঁ তেনেকৈ মিহিকৈ কটা যায়, কিন্তু মই আজি মিহিকৈ নকৰোঁ। এনেকৈ হৈ যাব মোৰ শাকখিনি। মই এনেকৈ কাটি ল'লোঁ। মই এইফালে গেছটো জ্বলাই ল'লোঁ, লৈ তাতে কুকাৰ এটা বহাই দিলোঁ। ইয়াতে দিম এতিয়া দালিখিনি মই ধুই থৈ দিছোঁ। মই দালিখিনি দি দিলোঁ। অকণমান দালিখিনি মোৰ লাগি ধৰিছিল বাতিটোত, মানে মই কেতিয়াবাতে ভিজাই থৈ দিছিলোঁ 1 ঘণ্টামান আগত। এতিয়া দিলোঁ এগিলাচ পানী, আৰু ইয়াতে দিম এতিয়া মই নিমখ বেছি দিয়া নাই, অলপ দিছোঁ, আধা চামুচ ডাঙৰ চামুচেৰে। দালিখিনি দিয়াৰ পিছত ইয়াতে দিম মই এতিয়া শাকখিনি, পালেং শাকখিনি কাটি ৰখা। দি মই ঢাকনিখন লগাই দিম। মই 2টা চিটি মাৰিব দিম, বেছি নহয়, আৰু একদম গেলগেলীয়া কৰি নেপেলাওঁ। আৰু এটা বস্তু মোৰ দিব ৰৈ গৈছিল, বিলাহী। মই বিলাহী লৈছোঁ 2টা, এনেকৈ কাটি লৈছোঁ। ইয়াতে দি দিম এতিয়া মই, মিহিকৈ কটা নাই, 4 ফাল কৰি লৈছোঁ। আৰু এইফালে মই লৈছোঁ পিঁয়াজ 2টা এনেকৈ কাটি, আৰু কেঁচা জলকীয়া 1টা, শুকান জলকীয়া 2টা, আৰু ইয়াতে লৈছোঁ আদা নহৰু আৰু জিৰা অকণমানকৈ দিছোঁ, কিন্তু আদা নহৰু অকণমান। আৰু এইফালে কুকাৰৰ মোৰ 1টা চিটি মাৰিলে। এইখিনিয়ে বস্তু, আৰু কেনেকৈ বনাম আৰু কি বস্তু এড কৰোঁ আপোনালোকক দেখুৱাই যাম বাৰু। এয়া মাৰিলে, এতিয়া মই এইটো নমাই দিওঁ। মই গেছটো অফ কৰা নাই, কুকাৰটো নমাই তাতে মই কেৰাহী এটা বহাই দিছোঁ। মোৰ কেৰাহীটো গৰম হৈ গ'ল। এতিয়া ইয়াতে দিম মই অলপ মিঠাতেল, বেছি নহয়, অলপকৈ। তেলখিনি গৰম হোৱাত ইয়াতে দিম মই পিঁয়াজখিনি দিয়াৰ পিছত দিলোঁ মই শুকান জলকীয়া 2টা। পিঁয়াজখিনি এতিয়া মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম।
পিঁয়াজখিনি ৰংচুৱা হৈ গ'ল ভজা এতিয়া মই দিম চিকেনখিনি ভালদৰে লৰাই দিম দিম এতিয়া হালধি জোখমতে নিমখ আৰু দিম আদা নহৰু পেষ্ট 2 চামুচ এইখিনি মই মাংসখিনি সিজালৈকে ভাজি থাকিম 5 মিনিটমান কম জুইত তেতিয়ালৈকে চিকেনখিনি সিজি যাব ৰংচুৱা হ'ব লাগিব আৰু অলপ 5 মিনিটমান ভাজিলে হৈ যাব আৰু চিকেনখিনি এটা কথা মন কৰিব লাগিব এই ৰেচিপিটোত বনলেছ চিকেন হ'ব লাগে বন থাকিলে ভাল নালাগিব বনলেছ হ'লে বেছি ভাল লাগে মই বনলেছ চিকেনে লৈছোঁ এইফালে মোৰ কুকাৰৰো গেছ ফুটি গ'ল মানে ঢাকনিখন ফুল খাই গ'ল এতিয়া এয়া দেখিছে মই দালি একদম গেলগিলে কৰা নাই এনেকৈ সিজাই লৈছোঁ এনেকুৱাকৈ এইফালে মোৰ চিকেনখিনি ভাজি হৈ গ'ল এয়া দেখিছেনে পুৰা ৰংচঙীয়া হৈ গৈছে এয়া এতিয়া মই বইল কৰি ৰখা শাক আৰু দালিখিনি ইয়াতে দি দিম এইখিনি মই দি দিলোঁ বইল কৰি ৰখা শাক আৰু দালিখিনি ইয়াতে দিম অকণমান এতিয়া চিকেন মছলা আধা চামুচ আৰু আধা চামুচ দিম ৰেড চিলি কালাৰৰ বাবে এনেকৈ মই এইখিনি 2-3 মিনিটমানৰ কাৰণে সিজিব দিম সিজিছে অলৰেডি মানে উতলিব দিম 3 মিনিটমান লাগিব এইখিনি 3 মিনিটমান উতলি হৈ গ'ল এইখিনি প্ৰায় হৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম কিন্তু ইয়াত এতিয়াও বস্তু এড কৰিব আছে আন্ধাৰ হৈ আছে কাৰেণ্টটো নাই সেইটো কাৰণে লাইটটো দিব পৰা নাই সেইকাৰণে অলপ আন্ধাৰ হৈ আছে এইখিনি মই নমাই ল'লোঁ এতিয়া ইয়াতে দিম মই অলপ ধনিয়া পাত আৰু এটা যে জলকীয়া লৈছিলোঁ মই জলকীয়াটো দি দিম দেখিছেনে কিমান ধুনীয়া দেখিছে আৰু যিমান ধুনীয়া দেখিছে মানে খাই ইয়াতকৈ বেছি ভাল লাগে বহুত বেছি ভাল লাগে খাই আৰু হেলদিও হয় যেহেতু আমাৰ শাক আমাৰ কাৰণে বহুত উপকাৰিতা হয় শাকৰ বহুত উপকাৰিতা আছে এনেকৈ যিসকলে খোৱা নাই এবাৰ বনাই খাই চাব বহুত বেছি ভাল লাগে আৰু মোৰ ৰেচিপিটো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে অলৰেডি মোৰ ভিডিঅ' চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু এতিয়া এইখিনি খাব পৰা হৈ গ'ল আৰু আজিলৈ তেন্তে আহিছোঁ নতুন এটা ৰেচিপি বা ব্লগ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰিজুমণি আপোনালোকক সকলোকে জনাইছোঁ বাই বাই